অলপ ভাল লাগিলে হয় ন এই যে সামান্য 1-2 পয়েন্টৰ কাৰণে যে কিছুমানে নাপালে কিছুমানে মানে বহু কেইজনেই নাপালে গতিকে হেতু ভুল যাতে তোমালোকৰ আকৌ নহয় হবনে যে নহওক এনেকুৱা এটা খুব বেয়া সময় আছে যোৱা বছৰ তথাপিতো তেওঁলোকে যিখিনি ফল দেখুৱালে তাৰ কাৰণে আমি সুখী আৰু তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ মোৰ নাম মোহাম্মদ নুৰশ্বাহ আলম মোৰ টোটেল পাৰ্চেণ্টেজ হৈছে 85 আৰু 4টা ছাবজেক্টত লেটাৰ পাইছোঁ লেটাৰ সহকাৰে 85% পাবলৈ সক্ষম হৈছোঁ মিনিমাম 5 আৱাৰ টু 6 আৱাৰ ইনখিনি কিমান পাৰ্চেন্ট 85 কি কৰিবা বুলি ভাবিছা এতিয়া মোৰ আশা আছে BLLB কৰিম LLB মেট্ৰিকৰ পাৰ্চেন্টেজ কিমান আছে মেট্ৰিকৰ পাৰ্চেণ্টেজ মোৰ 66.5 আছিল ইয়াতে কোনো অসুবিধা পোৱা নাই ইয়াতে ফেকাল্টি বহুত ভাল আছে আৰু ইয়াতে প্ৰত্যেকজন শিক্ষকে গুৰুত্ব দিয়ে আৰু ছাত্ৰ ছাত্ৰীসকলক সদায় গুৰুত্ব দিয়ে মই 85% পাবলৈ সক্ষম হৈছোঁ তোমাৰ ষ্ট্ৰীম কি আছে মোৰ আৰ্টছ আছিল 85% হয় তাতে 6টাত লেটাৰ আছে কি কৰিব বুলি ভাবিছা মই এতিয়া ভাবিছোঁ ইংলিছত মেজৰ লৈ BA কৰিম তোমাৰ যে জুনিয়ৰ আছে তেওঁলোকক কি ক'বা আমি যিখিনি কষ্ট কৰিছোঁ তাতকৈ বেছি কষ্ট কৰিবলৈ মই ক'ম আৰু যিমান পাৰে সিমান ষ্টাডি কৰক আৰু মানে কিতাপৰ পৰা কনচেপ্ট ল'ব ট্ৰাই কৰক সেইখিনিয়ে ক'ম মোৰ নাম জেৰিফা আহমেদ যিখিনি শিক্ষাৰ্থীয়ে এইবাৰ পাছ কৰিলে তেওঁলোকে কম পাৰ্চেণ্ট লৈ আহি যিখিনি প্ৰগ্ৰেছ দেখাইছে তাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ টোটেল আমাৰ 106 পৰীক্ষা দিছিলে তাৰ ভিতৰত 2জনে ডিষ্টিংশ্যন পাইছে 11জনে ষ্টাৰ পাইছে আৰু 40জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু অলপ ভাল হ'লে বেছি ভাল পালোহেঁতেন তথাপিতো যিখিনি ফল তেওঁলোকে দেখুৱাব পাৰিছে তাৰ কাৰণে আমি সন্তুষ্টি লাভ কৰিছোঁ ধন্যবাদ